যিমান মজাই নিদিয়ে কিয় চাণক্য जी गोरेश्वर महाविद्यालय नवागत छात्र छात्री आदरणीय सभा अनुष्ठित হৈছে তাত মই উপস্থিত হ'বলৈ পাই সুখী হৈছোঁ বিশেষকৈ আমাৰ প্ৰতিখন কলেজতে নতুনকৈ এডমিশ্যন লৈ কলেজত অহা ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে নৱাগত আদৰণি জনোৱা হয় আৰু সেই তেনেকৈ এটা কাৰ্যসূচী আমাৰ গোৰেশ্বৰ মহাবিদ্যালয় আজি অনুষ্ঠিত হৈছে এই অনুষ্ঠানৰ বিশেষকৈ পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ এটা মিলন হয় চিনাকি হয় আগৰ সময়তো সেইখিনি সময় খুব ফূৰ্তি আছে আজিকালি অৱশ্যে তেনেকুৱা কিবা নাই কাৰণ এতিয়া অন্ততঃ ৰেগিং এই ব্যাধি আমাৰ কলেজবিলাকত নাই আগৰ সময়ত নৱাগত আদৰণি সভা হোৱাৰ আগ সময়খিনিত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ বহুত অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল বহু সময়ত দেখিছোঁ আমাৰ নৱাগত ছাত্ৰসকলে তেনেকৈ অত্যাচাৰ বলি হৈ কলেজ ত্যাগ কৰিছিল বহুতে প্ৰাণাহুতিও দিছিল ছুইচাইড কৰি হৈছিল গতিকে সেইখিনি এটা এই ব্যৱস্থাখিনি অন্ততঃ আমাৰ কলেজৰ পৰা নাইকিয়া হ'ল আৰু সেইটো আমাৰ কাৰণে খুব ভাল আৰু স্পেচিয়েলি আমাৰ বি টি আৰ অঞ্চলৰ কলেজত সেই ব্যাধিটো নাই আমি সেইকাৰণে খুব গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ বি টি আৰ অঞ্চলত তেনেকুৱা কোনো ছাত্ৰ নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকল ৰেগিঙৰ বলি হ'ব লগা হোৱা নাই আৰু নহ'ব কিন্তু আজি এই নৱাগত ছাত্ৰ ছাত্ৰীসকল আদৰণি জনোৱাৰ জৰিয়তে তেওঁলোকক কলেজৰ যি পৰিৱেশ তাৰ লগত খাপ খাবৰ কাৰণে এটা সুযোগ দিয়া হয় ছাত্ৰ ছাত্ৰী পুৰণা আৰু নতুন তেওঁলোকৰ মাজত এটা চিনাকিৰ এটা পৰ্ব নিচিনা হয় আৰু বিশেষকৈ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীবিলাকক কলেজত ভালকৈ মন দি অধ্যয়ন কৰিবৰ কাৰণে এটা সুযোগ দিয়াৰ ব্যৱস্থা কৰা হয় সেইকাৰণে তেনেকৈ এটা কাৰ্যসূচীত মই উপস্থিত হৈছোঁ আৰু ভাল লাগিছে যে এই বিদ্যালয়খনত প্ৰায় ২৫০০ ষ্টুডেণ্ট আছে আৰু কলেজৰ যিখিনি আন্তঃগত যিখিনি হ'ব লাগিছিল সেইখিনি নাই কিন্তু তথাপিও আমাৰ অধ্যক্ষ মহোদয় আৰু অন্যান্য শিক্ষক গুৰুসকলে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ পাঠদান কৰিছে আগুৱাই যাবৰ কাৰণে তেওঁলোকে শিক্ষা আগবঢ়াইছে আৰু মোৰ বিশেষকৈ আজি আদৰণি সভা উপস্থিত ছাত্ৰ ছাত্ৰীসকলক ইয়াকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে নিজকে একোজন নাগৰিক হিচাপে একোজন সমাজৰ নেতা হিচাপে গঢ়ি তুলিবৰ কাৰণে যাতে আগবাঢ়ি আহে তেওঁলোকে নিজকে যাতে প্ৰতিষ্ঠা কৰে শিক্ষাৰ জৰিয়তে সেইখিনি মই আহ্বান জনাইছোঁ আশা কৰোঁ এই নপুৰণি যিসকল ছাত্ৰ ছাত্ৰী কলেজৰ নিয়ম নীতিৰ মাজত থাকি শিক্ষকসকলৰ বাধ্যতাত থাকি নিজৰ পাঠ ভালকৈ অধ্যয়ন কৰক আৰু সফলতা লাভ কৰে সেইটোকে মই কামনা কৰোঁ এই ক্ষেত্ৰত আপোনালোকে ভূমিকা কি হ'ব আমি চৰকাৰ হিচাপে যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰিব লাগে বুলি আমাৰ কৰ্তৃপক্ষক দাবী জনাই আছোঁ আমাৰ তেনেকুৱা দুৰ্ঘটনা অকল আমাৰ ইয়াতেও নহয় গোটেই অসমতেই হৈছে অসমৰ বাহিৰতে কলকাতাতো হৈছে আৰু সেইখিনি এটা ব্যাধি হিচাপে বাঢ়ি গৈ আছে সেইটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ সকলো চাৰ্কলে ধৰক আপোনালোক সাংবাদিক হিচাপে আমাৰ সমাজৰ নেতাসকলে বিভিন্ন ৰাজনৈতিক দল বিভিন্ন ছাত্ৰ সংগঠনবিলাক আটাই একেলগে লগ লাগি এই ব্যাধিটো আমাৰ সমাজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে কাম কৰিব লাগিব আমাৰ যিহেতু ন্যায় কিবাবিলাক আছে ন্যায়াধীশ আছে ন্যায় বিচাৰ কৰা তেনেকৈ এটা ডিপাৰ্টমেণ্ট আছে প্ৰশাসনীয় ডিপাৰ্টমেণ্ট আছে গোটেইখিনি চাৰ্কল আমি একেলগে কাম কৰিলে নিশ্চয় বেমাৰ আমাৰ সমাজৰ পৰা আমি বাহিৰ কৰিব পাৰিম তেনেকুৱা কিবা কৰাত আমি বিশেষকৈ গৰিহণা দিছোঁ যে এনেকুৱা দুৰ্ঘটনা সংঘটিত কৰা তেনেকৈ ব্যক্তিসকলে আমি সমাজৰ ব্যক্তি হিচাপে সমাজৰ নাগৰিক হিচাপে আমি গৰিহণা দিওঁ আৰু তেনেকুৱা ঘটনা যাতে আকৌ নহওক এই কথাটোকে আমি বিচাৰোঁ সেইকাৰণে আমাৰ সমাজ সকলো চাৰ্কলে ইয়াৰ কাৰণে ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব এইটো তেখেতসকলৰ বক্তব্য তেখেতসকলে নিজাববীয়া যিকোনো ৰাজনীতি দলে নিজস্ব সিদ্ধান্ত ল'ব পাৰে তাত আমাৰ ক'ব লগা একো নাই তেওঁলোকে কাক সমৰ্থন কৰে যোৱা সময়খিনি আমাৰ লগত আছিল নিৰ্বাচন কিন্তু অকলে খেলিছিল নিৰ্বাচন খেলোঁতে আমাৰ লগত একলে নাছিলে তেওঁলোক বেলেগেই খেলিছিল আৰু আগৰ সময়খিনিতো জি এছ পি কিবাৰ লগতে আছিল ধৰক কাউন্সিলত তেওঁলোকৰ কিবা নাছিলে ইলেকশ্যন খেলিছিল জিকা নাছিল মাত্ৰ এইবাৰহে জিকিছে আমাৰ লগত কিছুদিন চৰকাৰত আছিল কিন্তু এতিয়া তেওঁলোক চৰকাৰত নাই নেক্সট ইলেকশ্যন তেওঁলোকে কাক কি কৰে সেইটো তেওঁলোকৰ কথা আমাৰ ক'ব